আপোনাক চিনি পাম মই চিনি পাওঁ আপোনাক গম পাইছিনে দাদা একে কি মানুহ দাদা একে এঘাৰ এই একে দুই যা চিনি পাওঁ আপোনাক মনত কৰি যাই থাক যা মানুহ কিলো এই ধুনীয়াৰ আছে বুজিছে হ'ব দে আজি চলিব দে আজি দিনটো পঢ়িলে মানুহটো কে পেলাইছে লৈ যাবা দি গানেতি গোৱানা হাত মোলাই দিয়া না মক্কাল চক্কাল পাম না নাপাম নাই তাকেইতো এটা লাগছিল হাও ক'ত মইনাটো কান্দি আছোঁ দেখোন কি হয় তাকেইতো মইনাকে কান্দিছ নেকে কান্দিছ কিয় কান্দিছ মইনা পাপা আৰু মাক মই এই থৈ গুচি গৈছে এতিয়া ক'ত থাকিবি আমি লৈ যাবা পুলিচৰ কাৰণে মাৰি খাবি মৰিবি আছে পুলিচে মাৰে নাম অঞ্চলটো ক'ত থাকিব কি কেছ দে নেদে আমি পুহিম আজল মানে আমাৰ লগত আমাৰ তাৰমানে কি ফাঁচলি তই ফাঁচি পেলাই নাপছো মই নাপছো বুকুখন বিষাইছে গানেতি গোৱানা আচ্ছা এন্দালক যেন আনলি এতিয়া কি কৰি খোৱাৰ মাথাটো উইলো মাথা মাৰিতে আৰু সদায় চুৰ কৰিব যেন নৰো পকেট মাৰিতে কতকেমান ৰাইজৰ মাৰি খাইছোঁ তিৰিৰো মাৰি খাইছোঁ কাবাৰ কাৰণে দে হ'ব দে ৰাতি চুৰ কৰিব যাম দে ঘৰত চুৰ কৰি এডলা চিৰেদি চুৰ কৰি তই মাৰিলি বা তোক হেৰি তুলাত মাৰা আন পাব মই মাৰিলি নহয় মেডিকেল GMCটো যাই পাব নহয় হ'ব দে চুৰ কৰিম দে আৰু কি হৈছে একো নাই চুৰ কৰি যা বেলেগ মাথা মাৰ তই মাৰ মাথা বেলেগ মই কি মাৰিম মোৰ বেনাই মায়ে মোক হেৰি ঢেকীয়া জন্মপথে ঢেকীয়া দি খুৱাইছি মোৰ ব্ৰেইনত একো নাই নাই না বাদ দি বিজিয়া লৈ গৈছে মোৰ মাথা কি কৰা কৰ তই মাথা মাৰ মই নাজানো হেৰি মই গান মাৰিম দে তই মানুহ মাতি পইচা উঠাবি তো ভাল আইডিয়া তোৰ ব্ৰেইনটোত আছে মাইৰে কি ডেইৰী মিল্ক চকলেট খুৱাইছিল নেকি ৰাতি হা দে তোৰ ব্ৰেইনটোত আছে দে কালিৰ পৰা ষ্টাৰ্ট দে আজি অলপ বাগাত এন্দালক লৈ যা ক'ত নিবি পুলিচ হেলি মই নমৰো ন তই মোৰ বি য'তে মৰা দে হ'ব দে এন্দালক লৈ যা দাদা গান শুনিব ইচ্ছা আছে নেকি আছে শুনবি না পইচা আছে হ'ব কিবা দিবি না আইও তই গান শুনা মানুহ পাইছো কি গান শুনি ভাল পাই মই ভক্তিমূলক গান শুনি এইটোৱে আমাৰ গায়ক ভাল ধুনীয়া গান মাৰে অসমত হিলে দিছি জুবিন গাৰ্গৰ ওপৰত কামন ইংলিছ বুজি পাই না মাৰা গান মাৰা দাদা म्यूजिक बजाओ মিউজিক अरे 4 बोतल वोडका काम मेरा रोज का এই কানাহানি সিংলা কি গান মারছে এগুলা গান মারছু গান হাও ভক্তিমূলক গান এইগুলা এক কানাহানি সিংলা ভক্তিমূলক গান আমার বি গান মারবে নাকি উঠ তই গান মারবে নাকি উঠ মই মারিম উঠ তই মার দে কানাহানি সিং গান মারে কানাহানি সিং গান মারছে টেটকে ভাল গান মারিবা নৰু মই ভক্তিমূলক গান মাৰিব দিছি তোক এতিয়া মই কি গান মাৰো মই গানে একোৱে নাজানো মিনিঙে নাই মোৰ গানৰ মাৰ কিবা মাৰ বুজিও নাপো পাব দে মাৰ কি বুজি পাইছা পোৱা নাই এইটো গান মাৰিলাকে মইতো আকৌ গানেই নাজানো কি গান কি বাত্ৰা পইচাটো দি কিহৰ পইচা লাগে তো কিহৰ পইচা লাগে গান যেন মাৰিলাক ইমান কষ্ট কৰি ইমান ডাঙৰ মিউজিক বাজালো অসমত এলা গান শুনিয়ে বনাই কায়ো এই গান মাৰছি গান মাৰছি বছ শুন তহঁতে পইচাটো দি কিহৰ পইচা লাগে কিহৰ পইচা লাগে কি ৰন্ধে কচোন মোক আমি গাড়ী ওপৰ মোক একবাৰ ফালচোন কাল্লু ক'ত পৰছি মোৰ গাত মই কি দে মই ভিক্ষাৰী আকে ভিক্ষাৰী লাগ পাইছো আকে ভিক্ষাৰী লাগ পাইছো কামটো কোনে কৰিছে আনো কোনে আচ্ছা এইটো ধৰাচোন
বাচ্চা গানটোতো মাৰিব নললে ইয়াতে হাল এতে ধৰতে ধৰ ধৰছো দে মাৰ বুজিছে না তস্যা কয় দি পাইছিলি কয় দি অভদ্ৰ ক'বাত আপি দেখা নাই গুণ্ডা ক'বাত ঐ আপি কেনে চেৰাই গৈছে দেই ঐ চুপ মই কম দিব লাগে হয় অভদ্ৰ আমি গুণ্ডা বদমাছ ন আমি এই চেহেৰাৰ কাৰণে আমি বদমাছ গুণ্ডা আমাৰ একো নাই কেটিএম নাই কিবা নাই আজি যদি কেটিএম এখন যদি খুন্দা হৈ লৈ ইচ কি দুখ পালোঁ ৰে এই ল'ৰাটো বহুত হেণ্ডচাম এনেকৈ ক'লা হয় কিন্তু আজি আমি গাড়ী নাই যেন খোজকাঢ়ি আহিছোঁ খুন্দা মাৰিলে আমি বদমাছ গুণ্ডা আজি আমি গুণ্ডা ন বাৰু ঠিকে আছে দিয়া বাদ দে বল যাবা ঠিক আছে ঐ ল'ৰা তোমাৰি বহুত ভুল কাম কৰিলি দেই এই বাদ দে আমি ক'ত আছে সেইটো ঘৰটো বিচাৰি যাওঁ হাত মোলাই দিয়া না ও মা ও গানেতি গোয়ানা ও মা ঐ মিণ্টু চাহিল ইয়াত দুজনে যি ইয়াতে কিয় তই আজি ইমান ফূৰ্তিত কিয় আহিছ মই ফূৰ্তিত আহিছোঁ আৰু কিবা এটা কাৰণ চাকৰি হ'ল ন তোৰ চাকৰি হ'ল তহঁতে কেনেকৈ জানিলি আৰে আমি গম নাপাই কোনে গম পাব ভাই তোৰ কথা ভাই তোৰ কথা কোনে গম পাব আৰু তোক চাকৰি কোনে দিলে গম পাইছা নে নাই কোনে ভণ্টিটো দিছে ভণ্টিটো ভাই তোক যে একদিন মাৰিছিল মনত আছে নে নাই মনততো থাকিবই ন তেনেহ'লে ভণ্টিয়ে যে চাকৰি দিছে ধন্যবাদ চাকৰিটো দিয়াৰ বাবে তো এই কণমানিজনীক আজি মই পোহপালন দিব পাৰিছোঁ ঘৰ আগতে বেয়া কামত লিপ্ত হৈ পাইছিলোঁ আজি এইটো ভাল কামত কাৰণে ভাল পইচা ইনকাম কৰি তাকে আজি খুৱাব পাৰিম আৰু নিশ্চয় তাই ভাল হ'ব ধন্যবাদ জনাইছোঁ মই চাকৰিটো দিয়াৰ বাবে অকল তাইকে খুৱাবিনে না আন কাৰোবাক খুৱাবা ভাই আন কাৰোবাক মানে কি কৈছোঁ মই বুজা নাই। কাৰোবাক মানে বুজিছ বুজি পোৱা নাই নাই পোৱা হ'ব তাইক পুহিব লাগিব আজিৰ পৰা ভাই মই তাইক কিয় বহিম তাই দেউতাকে ইমান ডাঙৰ চাকৰি কৰে আৰে ভাই তোৰ লগত বিয়া হ'ব ভাই এই ইজ ইম্পচিবল এইটোতো মানিবই নহয় দেউতাকে তাই মানিব কিয় নামানিব কি ক'ম মই দিয়াতে হ'ব দিয়া তোমালোকে যি ভাল দেখো তাকে কৰা আৰু মোৰতো হ'লে পিছে তহঁতৰ কিবা চিন্তা কৰিছে না কি আছে আমাৰো আছে কি আছে আপি আছে এইটো এইটো কি তোৰো মোৰো তোৰো ঘটি দুই তিৰি নে না তাই তিৰি ইটো এইটো তিৰি মই দুই তিৰি হেন পাওঁ এটা কল দুটা বান্দৰ হ'লি বাপৰে বাপ মানে আধুকে ভাল পা তই তুমি যে মোক ঘৰ বিচাৰি কেনেকৈ পালা আমি চৰ মাৰিছিলোঁ সেইদিনাখনে বেয়া লাগিল বিচাৰি আহিছিলোঁ হয় নেকি আৰু লগৰ দুজনে চব কৈছে হয় নেকি সিহঁত দুজনে গোটেইখিনি কথা ক'লে মোৰ কথা কি ক'লে বহুত বেয়া নহয় নহয় ব'লা যাওঁ হাই গাইছ আজি এটা আমি নতুন ভিডিঅ' বনালোঁ ভিডিঅ'টো অলপ কষ্ট হৈছে লগতে আমাৰ ভিডিঅ'ত আজি দুজনী নতুন ছোৱালী হৈছে বাকীকেইজনী নাই কি মানে অতি মৰম লগা বহুত ধুনীয়া ছোৱালী কেনেকুৱা নামকেইটা কৈ দিয়াচোন তোমালোকৰ মিছ সানিয়া আহমেদ মিছ ডলি বেগম মিছ সানিয়া আহমেদ আৰু ডলি বেগম ভাল এক্টিং কৰিছে নিশ্চয় কিজানি যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব কাষত থকা বেল আইকনটো দাবাই দিব আৰু আমাৰ এই মৰম লগা মইনাটোৰ কাৰণে কৰি দিবা বহুত ধুনীয়া এক্টিং কৰে বহুত মৰমীয়াল কিন্তু বহুত